অসম আৰক্ষীৰ উদ্যোগত প্ৰাক গণৰাজ্য দিৱসৰ বিশেষ পেৰেড ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ উদ্যোগত প্ৰাক গণৰাজ্য দিৱসৰ বিশেষ পেৰেড অনুষ্ঠিত হয়। অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কটাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা এই বিশেষ পেৰেড গুৱাহাটীৰ লতাশিল খেলপথাৰৰ পৰা আৰম্ভ কৰি পাণবজাৰ হৈ পুনৰ লতাশিললৈ ঘূৰি আহে। অনুষ্ঠানত CIDৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা, বিশিষ্ট খেলুৱৈ লাভলীনা বৰগোহাঁই প্ৰমুখ্যে বহুকেইগৰাকী আৰক্ষী বিষয়া তথা অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। Here today for the precursor to the 76th Republic Day tomorrow. I would now like to request Dr. Ravi Kota sir, Chief Secretary Assam, to kindly flag off the marching event. Thank you. Sir, all usor rahile bhalo asil team to. Epine ulai jabo na kiba lahen ke jabo epine ulai jabo sage. এটা ফ্রেম ওটা হলো আপনারা বলো মানে এটা কি কথা Bureau Report, Amrit News 24/7. অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।